পইচাটো দিয়ক আজি মোৰ পইচাটো বহুত কামত আহিব থেংক ইউ পইচাটো চাওক হাজিৰা কৰিছোঁ ৰাতিপুৱা 7টা বজাৰ পৰা 11:30 বজালৈকে কাম কৰিছোঁ মানে ওচৰৰ মানুহ এগৰাকীৰ আইতাগৰাকীৰ ঘৰত মানে কি হৈছে ইটাখিনি চাইড কৰি দিব লাগে আৰু অকণমান মাটি টানি পেলাই মিলাই দি দিব লাগে তো হাজিৰাই কৈছে 2টা হাজিৰা 12 চৰি হা বেয়া নাপাব 1200 টকা কৈছে মই কৈছোঁ আইতা মই কৰি দিম মোক 500 টকাৰ প্ৰয়োজন আছে বেলেগে 1200 টকা কৈছে মই 500 টকাত আপোনাক কৰি দিম বুলি মই গোটেইখিনি কাম কৰি দিছোঁ মই যে দেখুৱাই দিছিলোঁ নহয় তেতিয়া কাম কৰি থাকোঁতে আপোনালোকে দেখিছিলে ন মই ইটাবিলাক চব চাইড কৰি দি দিছোঁ আৰু মাটিবিলাক টানি ইফাল কৰি লৈ গৈছোঁ বলেৰে কৰিব নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি কাৰণ চাব মাটিটো এনেকৈ টানিব লাগিলে কিমান কষ্ট হয় তো মই বস্তা দি চুচৰাই নি টানি লৈছোঁ বাট বহুত ভাল লাগিছে মোৰ আই এম চ' হেপ্পী যে মই 500 টকা আজি হাজিৰা কৰি ইনকাম কৰিছোঁ শ্ৰমৰ মৰ্যাদা আছে মানুহে যি কামেই নকৰক কিয় প্ৰত্যেকটো কামৰে মৰ্যাদা আছে মই কষ্ট কৰি যে 500 টকা ইনকাম কৰিছোঁ বহুত ভাল লাগিছে মোৰ আৰু এইটো এটা সকলোৰে কাৰণে উদাহৰণ কেতিয়াবা কিছুমান মানুহে কোৱা শুনা যায় যে মোৰ ঘৰত কামৰ মানুহজনী আজি আহি পোৱা নাই ইমান দেৰি হৈছে যাৰ ফলত গোটেই বাচনবিলাক পৰি আছে গোটেই ঘৰ ঝাৰু দিব পৰা নাই ঘৰ মুচিব পৰা নাই খোৱা অফিচত যাওঁতে দেৰি হৈছে খোৱা বনাব পৰা নাই ইত্যাদি কথাবিলাক শুনা যায় তেতিয়া মই ভাবি লওঁ মনতে ইছৰাম নিজৰ কামখিনি বা নিজে কিয় কৰা নাই আচলতে নিজৰ কাম নিজে সকলোৱে কৰিব পাৰে কিন্তু নকৰে কিয় এলাহ অকণমান লাগে অকণমান নহয় বহুতেই বেছি এলাহ নিশ্চয় লাগে আৰু ৰাতিপুৱা উঠোতে দেৰি কৰে ৰাতিপুৱা যদি সোনকালে উঠা যায় তেতিয়াহ'লে নিজৰ কাম চব নিজেই কৰিব পাৰি এতিয়া মই ৰাতিপুৱা 5টা বজাতে উঠি পেলাই মই ঘৰৰ কামবিলাক কৰোঁ আজি মই সোনকালে উঠি ঘৰৰ কামখিনি কৰি পেলাই আমাৰ ওচৰতে যে আইতাগৰাকী আছে আইতাগৰাকীৰ ঘৰত মানে কোনো নাছিলে তো তেওঁক মানে হাজিৰা এটাই মানে কামখিনি কৰি দিম বুলি কৈছে কিন্তু তাৰ বাবদ 1200 বা 1500 টকা লাগিব বুলি কৈছে আৰু তেওঁ সেইকাৰণে কামখিনি কৰিব পৰা নাই কামখিনি আছিলে ইটাখিনি চিফ্ট কৰিব লাগে আৰু মানে মাটি এটুকুৰা মাটিখিনি টানি পেলাই নিব লাগে তো মই সহজতে কামখিনি মই ক'লোঁ আইতা ময়ে কৰি দিয়ক মোৰ অকণমান এক্সপিৰিয়েঞ্চ ল'বৰ ইচ্ছা গৈছে যে হাজিৰা কাম যে কৰে চাওক এই যে চিমেণ্টৰ কাম কৰে চিমেণ্ট দাঙে মাটি কঢ়িয়াই এনেকৈ বহুত লেডিয়ে কাম কৰি থকা দেখা পাওঁ নহয় কেনেকুৱা লাগে তেওঁলোকৰ অভিজ্ঞতা কি সেইকাৰণে মোৰ কৰি চাব ইচ্ছা গ'ল মই একেবাৰে ধুনীয়াকৈ মূৰত গামোচা বান্ধি পেলাই মই কামখিনি কৰিবলৈকে গ'লোঁ কামখিনি কৰি শেষ কৰিলোঁ 4 ঘণ্টা লাগিছে সেইখিনি কাম কৰোঁতে মই গোটেইখিনি কাম কৰিলোঁ কৰাৰ পিছত মই তাৰ মাজত 500 টকাও পালোঁ 500 টকা এটা পালোঁ আইতাৰো লাভ হ'ল 1500 টকাৰ জেগাত 500 টকা দিছে তেওঁৰ 1000 টকা লাভ হ'ল আৰু মই 500 টকা এটা পালোঁ তাৰপিছত মই কাম ঘৰত গৈ পেলাই গা চা ধুই পেলাই খাই পেলাই মই এতিয়া মহাত্মা গান্ধী ইউনিভাৰ্চিটি আহি পাই পেলাই কামখিনি হোৱাৰ পিছত এতিয়া মই আপোনালোকৰ লগত কথা পাতিছোঁ যে মই ইয়াতে ভিডিঅ'টো এতিয়া শেষ কৰিম আৰু আপোনালোককো অকণমান মোৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে মোক জনাব যদি ভাল লাগে ভিডিঅ'টো তেতিয়াহ'লে শ্বেয়াৰ কৰিব আৰু মোৰ নতুন ভিডিঅ'সমূহ যদি পাব লাগে চাব লাগে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মোৰ ভাল লাগিব আৰু ফেমিলিটো মোৰ ডাঙৰ হোৱা যেন লাগিব আৰু ভিডিঅ'টো ইমান সময় চাই থকাৰ বাবে বহুত ধন্যবাদ আৰু আজিলৈ ৰাখিছোঁ বাই